হেল্ল' UGC বিষয়ে মই আজি ক'ব বিচাৰিছোঁ। UGCয়ে কৰা নতুন নীতিৰ মতে যে প্ৰাইভেট কলেজবোৰক তেওঁলোকে পাৰ্মিশ্যন নিদিয়ে। গ্ৰাণ্ট কমিশ্যনৰ আণ্ডাৰত তেওঁলোক যি শিক্ষা দিব ইডুটেকত, সেই শিক্ষাৰ তেওঁলোকে মান্যতা নিদিয়ে। কিন্তু কথাটো হ'ল যে আমাৰ ভাৰতৰ মানুহে কেৱল অগতানুগতিক 90 দশকৰ এটা শিক্ষা লৈ আছে, যিটোৱে ভৱিষ্যতে কোনো কামৰ ক্ষেত্ৰত সহায় নকৰে। কাৰণ ডিজিটেল হয় ৱৰ্ল্ড, আৰু ৱৰ্ল্ডৰ লগত জড়িত হোৱাৰ বাবেই আমি আগুৱাই আছোঁ আৰু কৈ আছে মেক ইন ইণ্ডিয়া, মেক ইন ইণ্ডিয়া। কিন্তু কোনো এটা মেক ইন ইণ্ডিয়াৰ এনেকুৱা এপেই নাই যিটো এপে এডুকেশ্যনৰ ক্ষেত্ৰত নিজকে ডেভেলপমেণ্ট কৰিবলৈ বা কৰাবলৈ মেইন ৰোড মানে যিটো সহায়েৰে মানে ভেটিৰ সহায়েৰে আগবাঢ়িব, তেনেকুৱা কোনো এপ বনাবই পৰা নাই। বা যিটো বনাইছে সেইটো এডুটেকেই হয়। যেনেকৈ বিভিন্ন আমি হোৱাটছআপত পাওঁ, হোৱাটছআপ আমাৰ নহয়, আমেৰিকাৰ হয়। জুম পাওঁ, আমি আমেৰিকাৰ পাওঁ। গুগল পাওঁ, আমেৰিকাৰ পাওঁ। সকলোবোৰ বাহিৰৰ দেখোন। তেতিয়াহ'লে আমি পাইছোঁ নেকি? ভাৰতৰ শিক্ষা যিটো 90 দশকৰ যিটো শিক্ষা, সেই শিক্ষাটোৰ ক্ষেত্ৰত আগবাঢ়ি যাব পৰা নাই। কিন্তু এতিয়া যিটো ডিজিটেল যুগ 21 শতিকাত, এতিয়া আমাক লাগিব এনেকুৱা শিক্ষা যিটো শিক্ষাৰ দ্বাৰা আমি বহুত কম সময়ত বহুত আগুৱাই যাব পাৰোঁ। তাৰ বাবে আমি কেৱল উপায় আছে ডিজিটেল। কাৰণ ডিজিটেলৰ ক্ষেত্ৰত আৰু এটা এইখিনিতে কথা ক'ব বিচাৰোঁ যে এটা কম্পিউটাৰে 35জন মানুহৰ কাম চম্ভালি ল'ব পাৰে। গতিকে এতিয়া আমি ফিউচাৰলৈ দেখিছোঁৱেই যে আমি যিমানেই নকওঁ, যি চাকৰিয়েই নকৰোঁ, যি গভৰ্ণমেণ্ট চাকৰিয়েই নকৰোঁ, যি প্ৰাইভেট চাকৰিয়েই নকৰোঁ, যিবোৰ ডেলিভাৰী ছিষ্টেম আহি আছে তাতো ড্ৰোন ব্যৱহাৰ হ'বলৈ গৈ আছে। অলৰেডি বাহিৰত তাৰ হৈ গৈছে। ড্ৰাইভাৰলেছ গাড়ীয়ে আহিবলৈ গৈ আছে। বিভিন্ন 3D ডিজাইন আহিবলৈ গৈ আছে, যিটোৱে মানে ৱৰ্কাৰলেছ ৰবট আহিছে অলৰেডি, ৱৰ্কাৰলেছ হ'বলৈ গৈ আছে। গতিকে ডিজিটেল হ'ব লাগিব আমি। ডিজিটেল মিনছ এনেকুৱা নহয় যে কম্পিউটাৰ এখন চাৰ্টিফিকেট ল'লোঁ, এবছৰীয়া এটা কৰ্চ কৰিলোঁ, শেষ, বা আমি তেনেকুৱা সেইটো নহয়। তাৰ ক্ষেত্ৰত বহুত বস্তু আছে। আৰু আমি ভাৰতৰ মানুহে শিক্ষাৰ ক্ষেত্ৰত খৰচ কৰোঁ, কিন্তু সিমান নকৰোঁ যিমান এতিয়া কৰিব লাগে। এতিয়া ৰিচাৰ্চ কৰাৰ ক্ষেত্ৰত আমি ক'ব গ'লে আমাৰ কিমান শতাংশনো ৰিচাৰ্চ কৰে? এটা সাধাৰণতে আমি দেখিছোঁ খুব কম মানুহে ৰিচাৰ্চ কৰে। কিন্তু সেই 1 বা 2% কথা মোক ক'ব খোজা নাই, কিন্তু বাকী মানুহে ভবাই নাই। আৰু হৈছে যে ঠিক আছে আজিতো চলি যাওক, আজিৰ কাৰণে লাগে। কেৱল আজিৰ কাৰণে চিন্তা কৰিলে পিছৰটো কি হ'ব? আজি কৰিলে, আৰু আপুনি ধৰক আমাৰ মানুহৰ এটা ভুল ধাৰণা আছে যে 60 বছৰ বা 70 বছৰ এটা এভাৰেজ এজ হয়। কিন্তু তাতকৈও সেই এভাৰেজ এইখিনিৰ কথাত চিন্তা কৰাতকৈ যদি প্ৰথমতে 30 বছৰ বা তাৰ পৰাই 35 বছৰৰ পৰা 40 বছৰৰ ভিতৰত যদি ষ্টাৰ্ট কৰে, তেতিয়াহ'লে আপোনালোকে এটা বহুত কম সময়ত বহুত ভাল জীৱন আগবঢ়াব পাৰিব। 30 হ'লেওতো আধা, কিন্তু আধা বছৰটো ইমান হোৱা নাই। কাৰণ 24 ঘণ্টাকৈ আপুনি 1 বছৰ 365 দিন, ইমান সহজেতো শেষ হৈ নাযায়। গতিকে সেই কম সময়ত ডেভেলপমেণ্ট কৰিব পৰা শক্তি আপোনালোকৰ থাকিব লাগিব। ঠিক তেনেদৰে আপোনালোকে খৰচ কৰিব লাগিব আজি। এতিয়া ৰিচাৰ্চ কৰিব পাৰিব লাগিব, কিবা এটা ক্ৰিয়েট কৰিব লাগিব। তাৰ কাৰণে আপোনালোকে শিকিব লাগিব। এই এবছৰীয়া PGDCA কোৰ্চ বা আৰু তেনেকুৱা কম্পিউটাৰ চাৰ্টিফিকেট আছে, সেইবোৰ চাৰ্টিফিকেটবোৰ লৈ বা MCA মাষ্টাৰ কম্পিউটাৰ এপ্লিকেশ্যন কৰিলে শেষ হৈ গ'ল এবাৰ। আৰু কিন্তু আমি কম্পিউটাৰৰ এটা কথা চিন্তা কৰিব লাগিব যে কম্পিউটাৰ সদায় আপডেট হৈ আছে। কালি মই যিটো শিক্ষা ল'লোঁ সেইটোৱে শেষ হয়তো নাযায়। গতিকে 5 বছৰৰ মূৰে মূৰে সলনি হৈ থাকিব। গতিকে আমি ভাবিবই লাগিব, কাৰণ মাইক্ৰ'ছফ্টে ডেভেলপ কৰি আছে আৰু গুগলে ডেভেলপ কৰি আছে। গুগলেতো বহুত, আৰু আমি দেখিছোঁৱেই যে আমি সদায় আগবাঢ়িবলৈ হ'লে আমি নতুন শিক্ষা ল'বই লাগিব। আমি প্ৰথমতে জেনেৰেল শিক্ষা লৈছিলোঁ, তাৰপিছত DLED ল'বলগীয়া হ'ল। ঠিক তেনেকৈ শিক্ষা ল'বলগীয়া হৈছে। কিন্তু DLEDৰ আগত BEd আছিল, কিন্তু BEd তেতিয়া খুব কম মানুহে কৰিছিল। এতিয়া BEd কৰিব লাগিব। ঠিক তেনেকুৱা নিচিনা সকলো ক্ষেত্ৰত আগবাঢ়িবলৈ হ'লে
আমি ইনভেষ্ট কৰিব লাগিব। আজি যদি আমি ভাবিছোঁ যে আমি মাটি লওঁ বা আমি এখন গাড়ী লওঁ, আমি জানো খৰচ নকৰোঁ? খৰচ কৰোঁ, কিন্তু সেইটোহে আমি কিমান দিন পাম? মাটিখিনিৰ কথা মই ক'ব নাযাওঁ, কাৰণ সেইটো বহুত দিনৰ মূৰত হয়তো আপোনাৰ পৈতৃক সম্পত্তি হিচাপে আপোনাৰ ল'ৰা ছোৱালী পাই যাব। কিন্তু গাড়ীখন কিমান দিন চলিব? কিন্তু আমি চিন্তা কৰিব লাগে আমি এনেকুৱা কি এডুকেশ্যন ল'ম, যি এডুকেশ্যনে আজি বনাই থোৱা কামটো কাইলৈ বা ভৱিষ্যতে আমাক ইনকাম দি থাকে, ইনকাম চ'ৰ্চ ডেভেলপমেণ্ট হয়, মানে উপাৰ্জন বাৰে বাৰে হৈ থাকে। এনেকুৱা চিন্তা কৰিব পাৰিব লাগিব, তেহে আমাৰ এডুকেশ্যনৰ শেষ হ'ব। কিন্তু যিটো 90 দশকৰ এডুকেশ্যনৰ শিক্ষাই দিলে, সেই শিক্ষাই সেইটো কৰিব নোৱাৰে। গতিকে এতিয়া UGC যিমানেই নকওক যে আমি মান্যতা নিদিওঁ এডুটেকক, তেতিয়াহ'লে এটা হাস্যকৰ বিষয়হে হৈ গৈ আছে। তেওঁলোকে চিন্তা কৰি হয়তো পোৱা নাই, কিন্তু এডুকেশ্যন আৰু এডুটেক নোহোৱাকৈ কোনো ফিউচাৰ নাই। ডিজিটেল হ'ব লাগিব, এখন কম্পিউটাৰ চাৰ্টিফিকেট ল'লেই নহ'ব, বাৰে বাৰে শিকিব লাগিব। তাৰ কাৰণে আপুনি অতি কমেও প্ৰথমতে এবছৰ বা 2 বছৰ প্ৰশিক্ষণ ল'ব লাগিব। প্ৰশিক্ষণ ক'ত ল'ব? অনলাইন সুবিধা আছে, ডিজিটেলৰ সুবিধা হৈছে, গতিকে বহুত ভাল জানা শিক্ষিত আৰু মানুহ আছে। এনেকুৱা নহয় যে এখন ই-বুক খুলিম বুলি কৈ কোনোবাই পইচা লৈ গৈছে আজি, কিন্তু তেনেকুৱা হোৱাটো এটা মানে আমাৰ জ্ঞানৰ অভাৱ বুলিয়েই ক'ম। কাৰণ ই-বুক ইলেক্ট্ৰনিক কিতাপ বুলি দিয়াই আছে। যদি ইলেক্ট্ৰনিক কিতাপ এখন আপুনি বনাবই জানে, তেতিয়াহ'লে কেতিয়াও আপুনি পইচা বেলেগক দিবলৈ নাযায় বা কামটো পাম বুলি বেলেগলৈ আশা কৰি নাথাকে। বুজি পাইছে? গতিকে আপোনালোকে যদি এইখিনি কথা বুজিব পাৰে, অকণমান যদি সময় দিয়ে, তেতিয়াহ'লেই আপোনালোকে ডেভেলপ কৰিব পাৰে। তাৰ লগতে আপোনাৰ খৰচ আছে, একেবাৰে কমকৈ হ'লেও আপুনি প্ৰথমতে মিনিমাম এটা লাৰ্ণিং এজত আপুনি খৰচ কৰিব লাগে। কাৰণ এখন MBA কোৰ্চ বা মাষ্টাৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন বা যিকোনো এটা ক্ষেত্ৰত যদি আপুনি কৰিবলৈ যায়, কিমান পইচা বৰবাদ হয় আপোনাৰ। লগতে সময় 3 বছৰ। কিন্তু আমাৰ ইয়াত তেনেকুৱা নহয়। আমাৰ ইয়াত আপুনি আজি মই অসমীয়াত কৈ আছোঁ, কাইলৈ হয়তো ইংৰাজীটো ক'ব পাৰিম, কাৰণ তাৰ কাৰণে মোক এডুকেশ্যন আপ হৈ আছে। গতিকে এটা কথা, যদি আপুনি আজি আগবাঢ়িব পাৰে, তেতিয়াৰ কাৰণে চিন্তা কৰিব লাগিব যে আজি মই কিমান ইনভেষ্ট কৰিম। যিকোনো এটা কোৰ্চ বা BEd কৰিলে 2 বছৰ লাগে, কিন্তু 2 বছৰত আপোনাৰ খৰচ সময় বহুত গৈ আছে। কিন্তু কম সময়ত আপোনালোকে ডেভেলপ কৰিব হ'লে, তেতিয়াহ'লে জানিব লাগিব কেনেকৈ ডেভেলপ কৰে। মিনিমাম খৰচ এটা থাকিবই, খৰচটো কৰিহে আপুনি পাৰিব। লগতে আপোনাৰ খোৱা খৰচ থাকে, থকা খৰচ থাকে, সেইবোৰ খৰচ অনলাইনত নাথাকে। গতিকে আপুনি অনলাইন কৰিবলৈ কিয় ভয় কৰে? এইটো হয় যে যিকোনো কামত গ'লে আপোনালোকে হয়তো ভুলকৈ পাব পাৰে, কিন্তু আমি তেনেকুৱাকৈ কাম কৰা নাই। আমি যিটো এটা নিজৰ ব্ৰেণ্ডত কাম কৰিছোঁ। আজি মই মুখখন কিয় দেখুৱাইছোঁ? মুখখন দেখুৱাবলৈ এইটো কাৰণে সাহস আছে যে কাইলৈ মই ভুল এটা এডুকেশ্যন বা ইয়াৰ ওপৰত নকওঁ। বুজি পাইছেনে? মই ভুল এডুকেশ্যন নিদিওঁ বা ভুল গাইড নকৰোঁ। গতিকে আমি বহুত ভাবি পেলাই আগবাঢ়োঁ, আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকে বুজি পাব চাগে, সময় আহিব। আপোনালোকে সময় দেখি মানে বুজি পাব, কিন্তু দেৰি কৰি আছে আপোনালোকে। যিমানেই আগবাঢ়িব সিমানে বেছিকৈ শিকিবলৈ পাব, যিমানে পিছুৱাই থাকিব থাকে। সেইকাৰণেতো আজি আমাৰ ইণ্ডিয়াৰ হয় আমাৰ গুগলৰ CEO সুন্দৰ পিচাই, তেওঁ গৈ বহুদিন নিজে শিকি, আনকি লাইব্ৰেৰীতে শুইছিল। তেওঁ শুই থকা যিটো ছিটিং বেগ আছিল, স্লিপিং বেগ, সেইটো তাতেই থাকিল। পিছতহে গম পাইছে যে 3 বছৰ তেওঁ প্ৰায় তাতেই কিতাপৰ মাজতে পঢ়ি কৰি আগবাঢ়িছিল। কিন্তু তেওঁ এতিয়া বনাই ল'লে, এতিয়া তেওঁক বহুত বিলিয়ন ট্ৰিলিয়ন যিমানেই নিদিয়ক, তেওঁ গুগল এৰি বেলেগলৈ নাযায়। আৰু তেওঁ বহি থাকিলেও ইনকাম আছে, শুই থাকিলেও ইনকাম, তথাপিও তেওঁ কাম কৰি দিছে। এনেকুৱা এটা ছাইট বনাই ল'লে, যিটো ক্ষেত্ৰত আমিতো আৰু বেলেগ অপশ্যন নাপাওঁ, গুগলেই চাৰ্চ ইঞ্জিন। আৰু আছে, কিন্তু সদ্যহতেতো গুগলক এতিয়া 1 নম্বৰ বুলিয়েই কোৱা হয়। ঠিক তেনেদৰে আমি আগবাঢ়িবলৈ হ'লে প্ৰথমতে অলপ খৰচ কৰিব লাগিব। আমি তালৈ যাব নোৱাৰোঁ বা বহি থাকিবলৈ সময় নাই, বা আমাৰ বয়স হ'ল কাৰণে আমি পঢ়িবলৈ ইচ্ছা কৰা নকৰা ক্ষেত্ৰত মানে আমি চিন্তা কৰোঁ। কিন্তু অলপ সময় লগাই যদি মাত্ৰ 2 ঘণ্টা যদি লগাব পাৰে, লগতে যদি আপুনি মিনিমাম কিবা এটা ইনভেষ্ট কৰে, তেতিয়াহ'লে পাব পাৰে। তাৰ কাৰণে আপোনালোকে কিয় চিন্তা কৰিছে? একেবাৰে মিনিমাম কমৰ পৰা আপোনালোকে ষ্টাৰ্ট কৰক, আৰু খোৱা থকাটো খৰচটো ৰাহি হ'ল, লগতে আপুনি সময় ৰাহি পালে। গতিকে আপুনি তাত যিমানখিনি খৰচ 2-3 বছৰ লগাই BEd কৰোঁতে গ'ল হয়, বা অন্য 3 বছৰ খৰচ কৰি আপুনি ডাঙৰ এটা কোৰ্চ কৰি পেলাই শিকিব পাৰিলে হয়, ঠিক তেনেকুৱা সময় যি আপুনি খৰচ লগাই আছে তাতকৈ কমতে শিকক। মই কাকো উদ্দেশ্য কৰি কোৱা নাই যে আপুনি নকৰক, কৰক,
সকলোৰে নিজা চইচ থাকে, কিন্তু তাৰ লগত ডিজিটেলাইজ হ'ব লাগিব। আপোনালোকে ভালকৈ জানিবৰ কাৰণে মোক কণ্টেক্ট কৰিব পাৰে, মোৰ লিংকত ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে, যাতে আপোনালোকে বেলটো দবাই ৰাখিলে বহুত ভালকৈ পাব, পিছলৈ পাই থাকিব। আৰু মই এটা কথা কওঁ যে মোৰ ভিডিঅ' হয়তো আপোনালোকে চাই ব'ৰ পাব পাৰে, কিন্তু আপোনালোকে সফল হ'বলৈ হ'লে আৰু এটা ট্ৰাষ্টেড ব্ৰেণ্ডৰ লগত কাম কৰিবলৈ হ'লে মোৰ লগত আহক। আৰু মই যাৰ পৰা শিকিছোঁ এজন ট্ৰাষ্টেড ব্ৰেণ্ডৰ মানুহ হয়, যি নিজক ডেভেলপমেণ্ট কৰিছে। থেংক ইউ। আৰু ভাৰতৰ কথা মানেই অসমৰ কথাও কৈছোঁ, গতিকে অসমৰ মানুহ বহুত পিছুৱাই থাকে, এনেকৈ আছাম ইজ দ্য লেণ্ড অফ লাহে লাহে।